মাষ্টৰ সুখদাতা হোৱা ওম শান্তি। আজিৰ মুৰলী 21 তাৰিখ 11 মাহ 2022। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ বেপাৰ হৈছে সকলোৰে কল্যাণ কৰা। প্ৰথমে নিজৰ কল্যাণ কৰা, তাৰ পাছত আনৰ কল্যাণ কৰাৰ বাবে সেৱা কৰিবা। প্ৰশ্ন, ব্ৰাহ্মণ হোৱাৰ পাছতো মূল্যৱান জীৱন গঢ়াৰ আধাৰ কি? উত্তৰ, বাণী আৰু কৰ্মৰে সেৱা। যিয়ে বাণী বা কৰ্মৰে সেৱা নকৰে, তেওঁৰ জীৱনৰ কোনো মূল্য নাই। সেৱাৰ দ্বাৰা সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হয়। যিয়ে ঈশ্বৰী সেৱা নকৰে, তেওঁ নিজৰ সময় শক্তি সকলো নষ্ট কৰে। তেওঁৰ পদ কম হৈ যায়। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ। 1. ভিতৰ বাহিৰ শুদ্ধ কৰি ৰাখিব লাগে। পিতাৰ পৰা একোৱেই লুকুৱাব নালাগে। সঁচা অন্তৰে সেৱা কৰিব লাগে। 2. নিজৰ সময় সফল কৰিব লাগে। সকলোৰে আশীৰ্বাদ ল'বৰ বাবে বাণী আৰু কৰ্মৰে সেৱা নিশ্চয় কৰিব লাগে। দয়াশীল হ'ব লাগে। সকলোৰে কল্যাণ কৰাৰ বেপাৰ কৰি থাকিব লাগে। বৰদান, নম্ৰতা মহানতাৰ দ্বাৰা সকলোৰে আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা মাষ্টৰ সুখদাতা হোৱা। শ্লোগান, স্বাস্থ্য জীৱনৰ অনুভৱ কৰিবলৈ নিশ্চয় আধাৰ মজবুত কৰা। ওম শান্তি।